हेलो एवरीवन आज आपलोक मैं एटा नतुन आइटेम देखुआम या तिता केरेला है तिता केरेलार एटा नतुन आइटेम आपलोके हयतो केতিয়াओ देखा नाइ आरो बा खुआओ नाइ तिता केरेलार मिठा भाजी तिता केरेला भाजी मिठा केरेला बनाम आमी तिता केरेला दुटा लैसो लेकिन या पियाज दि हुनि आसो तार पिছত जेতিয়া अकमान सिजिब तेতিয়া तात अकमान गुड़ दिम गुड़ दिले बस्तुটো तिताটো नाइकिया हो যাব मिठा मिठा हो যাব गुड़ दिम गुड़ दी किने जेতিয়া बस्तु आरो अकमान सिजिब तार पिছত जेতিয়া नमार आगत ভিনেগাৰ दिम আপোনালোকে হয়তো চিনি পায় ভিনেগাৰ কিছুমানে চেৰকা বুলিও কয় ভিনেগাৰ দিম এটা টেঙা মিঠা লাগিব আৰু ভাজিখন বহুত ধুনিয়া লাগে খাই কিনে তেতিয়া তিতাটো একদম নাইকিয়া হৈ যায় জুনে তিতা বেয়া পায় তো তাৰ কাৰণে হয় খাব পাৰে কেতিয়াবা বনাই আজি মই বনাই আছো আপোনালোকক দেখুৱাম সম্পূৰ্ণ চাব আপোনালোকে মই ধুনি আছো অকমান সিজিলে ইয়াত মই গুড় দিম আপোনালোকে হয়তো তিতা কেৰেলাৰ মিঠা টেঙা ভাজি কেতিয়াও খোৱা নাই তো ট্ৰাই কৰি চাবচোন ঘৰত কেতিয়াবা কেনেকুৱা লাগে আৰু মোক জনাব আপোনালোকে কমেণ্ট সেকশ্যনত বহুত ধুনীয়া লাগে খাই কিনে মই খাইছোঁ বহুতবাৰে সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আপোনালোকে ঘৰত খাই চাব কেনেকুৱা লাগে এতিয়া মই ইয়াত গুড় দিম কাৰণ অকমান সিজিছে সেইকাৰণে এতিয়া গুড় দিম এয়া গুড় মই আগতে ৰেডি কৰি থৈ দিছিলোঁ এয়া মই গুড় দিছোঁ টেঙাখিনি গাইছ চাওক গুড় দিয়াৰ লগে লগে কালাৰটো কিমান চেঞ্জ হৈ গ'ল ধুনীয়া এটা কালাৰ আহি গ'ল গুড় দিয়াৰ লগে লগে আপোনালোকে গুড় যদি তিতা কেৰেলাটো বেছি তিতা হয় তেতিয়াহ'লে গুড় বেছিকৈ দিব লাগিব কম হ'লে কমকৈ দিলেও হয় কথা নাই এয়া অকণমান পানী দিছোঁ কাৰণ তেতিয়াহে মানে কিছুমান গুড় মানে গলি যাবৰ কাৰণে মানে এতিয়া গোটেইখিনি গুড় গলি যাই কিনে তিতাটোৰ লগত মিক্স হৈ যাব তেতিয়া মিঠা মিঠা লাগিব সেইকাৰণে অকণমান পানী দিছোঁ পানীখিনি শুকোৱাৰ পিছত তাত আমি ভিনেগাৰখিনি দিম তেতিয়া টেষ্টটো ভাল লাগিব খাই থাকিব আপোনালোকে এয়া এতিয়া মই ভিনেগাৰ দিম তিতা কেৰেলাত এয়া দি দিলোঁ যে টেষ্টটো আকৌ বেলেগ ধৰণৰ হৈ যাব অকণমান টেঙা অকণমান মিঠা বহুত ভাল লাগিব সেয়া হৈয়ে গ'ল প্ৰায় বহুত টেষ্টি হৈছে মই টেষ্ট কৰি চালোঁ অকণমান টেঙা অকণমান তিতা আৰু অকণমান মিঠা লাগে বহুত ধুনীয়া টেষ্ট হৈছে তেতিয়া মই গেছটো অফ কৰি দিওঁ হৈ গ'ল আপোনালোকে ট্ৰাই কৰি চাব ঘৰত কেতিয়াবা যদি ইচ্ছা কৰে কেনেকুৱা লাগে মোক কমেণ্ট ছেকশ্যনত জনাই দিব প্লিজ এয়া ৰবাব টেঙা আজি আমি চাটনি কৰি খাম বহুত মন গৈ আছে বহুত দিনৰ পৰা তো আজি পালোঁ দুটা তো এয়া চিলি থৈ দিছোঁ এতিয়া এইখিনি চাটনি কৰি খাম আমি সকলোৱে তো বহুত ভাল লাগিব আজি মোৰ ইচ্ছা মানে পূৰণ হ'ব খাবলৈ মন গৈ আছে তো আপোনালোকে মোৰ ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে জনাব আৰু যদি ভাল লাগে মোৰ ভিডিঅ'বিলাক তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বেছিকৈ ছাবস্ক্ৰাইব কৰিব আপোনালোকে প্লিজ মোৰ ভিডিঅ'বিলাকত লাইক কৰিব